হেল্ল' নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম। এতিয়া কথা হৈছে প্ৰিপজিশ্যন হৈছে যি ৱৰ্ডে নাউন বা প্ৰনাউনৰ আগত বহি ইয়াৰ সৈতে সেই নাউন অৰ প্ৰনাউনৰ সম্বন্ধ দেখুৱায় তাক প্ৰিপজিশ্যন বোলে। প্ৰিপজিশ্যন ধৰি লোৱা এট, ইন, অন, এবাউট, আফটাৰ, বাই, উইথ এইবিলাক হৈছে প্ৰিপজিশ্যন। প্ৰথমতে তোমালোকক এটৰ বিষয়ে আলোচনা কৰিম। এটৰ ব্যৱহাৰ হৈছে সৰু ঠাই বা গাঁৱৰ আগত এট ব্যৱহাৰ হয়। ধৰি লোৱা উই লিভ এট দিছপুৰ, আই মিট জন এট নলবাৰী। আৰু এটৰ ব্যৱহাৰ হৈছে নিৰ্দিষ্ট সময়ৰ আগত এট ব্যৱহাৰ হয়। আৱাৰ স্কুল ষ্টাৰ্টছ এট 9 AM, শ্বি গোজ টু স্কুল এট 8 AM। এতিয়া কেতিয়াবা হোটেল বা ষ্টেচনৰ আগত এট ব্যৱহাৰ হয়। হি এৰাইভ এট দ্য ষ্টেচন ইন টাইম, উই মিট এ ষ্ট্ৰেঞ্জাৰ এট দ্য হোটেল। এইখিনি হৈছে এটৰ ব্যৱহাৰ। তাৰপিছত আমি আলোচনা কৰি আছোঁ ইনৰ ব্যৱহাৰ। ইন মানে হৈছে ত বা ভিতৰত। ডাঙৰ দে বা ঠাই, টেপৰে আদি নামৰ আগত ইন ব্যৱহাৰ হয়। চোৱা, দ্য ওৱান হৰ্ন ৰাইনো ইজ ফাউণ্ড অনলি ইন আছাম। দেয়াৰ আৰ মেনি কেটছ এণ্ড কমিউনিটিজ লিভিং ইন ইণ্ডিয়া। বা কেতিয়াবা ৰাতিপুৱা, গধূলি, মাহ, বছৰ, ঋতু, চন আদিৰ আগত ইন ব্যৱহাৰ হয়। এক নম্বৰটো চোৱা, হি গেটছ আপ এয়াৰলি ইন দ্য মৰ্ণিং। দ্য বয় মানে ৰাতিপুৱাৰ আগত ইন ব্যৱহাৰ হয়। বা চনৰ আগত ইন ব্যৱহাৰ হয়। বা ঋতুৰ আগত ইন ব্যৱহাৰ হয়। দ্য বয় ৱাজ বৰ্ণ ইন 1995। কক'জ চিং ইন স্প্ৰিং। আৱাৰ এক্সামিনেশ্যন ৱাজ হেল্ড ইন জুন মানে মাহৰ আগত ইন ব্যৱহাৰ হয়। শ্বি ৰট এ লেটাৰ ইন দ্য ইভিনিং বা গধূলি সময়ৰ আগত ইন প্ৰিপজিশ্যন বহে। তাৰপিছত অনৰ ব্যৱহাৰ। অন মানে হৈছে ওপৰত। কোনো বস্তু আন বস্তুৰ ওপৰত স্পৰ্শ হৈ থকা অৰ্থত অন ব্যৱহাৰ হয়। যেনে দ্য বুক ইজ অন দ্য টেবুল, দ্য বয় পুট হিজ পেন অন দ্য ডেস্ক। এনে এবাউটৰ অৰ্থত অন ব্যৱহাৰ হয়। এবাউট মানে হৈছে বিষয় অৰ্থত কেতিয়াবা অন প্ৰিপজিশ্যন ব্যৱহাৰ হয়। প্লিজ টেল মি অন দিছ টপিক, হি ৰট এন এছে অন দ্য কাউ। কেতিয়াবা দিন বা তাৰিখৰ আগত অন প্ৰিপজিশ্যন বহে। হি ৱাজ বৰ্ণ অন 15 আগষ্ট 2005। বা 12ৰ আগত কেতিয়াবা অন প্ৰিপজিশ্যন বহে। দ্য বয় লেফ্ট ফৰ ইউৰোপ অন ফ্ৰাইডে। তাৰপিছতো চোৱা, দ্য পেচেণ্ট ৱাজ এডমিটেড টু দ্য হস্পিটেল অন আগষ্ট 16। তাৰপিছত ফুটৰ আগত বা খোজ কঢ়া অৰ্থত কেতিয়াবা অন প্ৰিপজিশ্যন হয়। খোজ কঢ়া অৰ্থত ফুটৰ আগত অন ব্যৱহাৰ হয়। যেনে হি গোজ টু স্কুল অন ফুট। বা কাহ বা পাৰ বুজাবলৈ অন ব্যৱহাৰ হয়। যেনে উই লিভ অন GS ৰোড, গুৱাহাটী ষ্টেণ্ডছ অন দ্য ব্ৰহ্মপুত্ৰ। তাৰপিছত চোৱা, এবাউট প্ৰিপজিশ্যন। এবাউট মানে হৈছে বিষয়ে, তোমালোকে জানাই বিষয় অৰ্থত এবাউট ব্যৱহাৰ হয়। যেনে প্লিজ ৰাইট এ ফিউ লাইনছ এবাউট ইউৰ পিট ডট। তাৰপিছতো যোৱা, হি টল্ড আছ নাথিং এবাউট দ্য ইনচিডেণ্ট। এতিয়া কথা হৈছে আফটাৰ। আফটাৰ মানে হৈছে পিছত। পাছত অৰ্থত বা ক্ৰম অৰ্ডাৰ বুজাবলৈ আফটাৰ ব্যৱহাৰ হয়। যেনে দ্য পুলিচ ৰান আফটাৰ দ্য থিপ। এনে তোমালোকে জানে ৰানৰ পিছত আফটাৰ প্ৰিপজিশ্যন বহে। বা 10 কামছ আফটাৰ 9। এতিয়া চোৱা, বাই প্ৰিপজিশ্যন। এতিয়া বাই মানে হৈছে দ্বাৰা। কোনো কাৰ্যৰ এজেণ্ট অৰ্থত কৰ্তাৰ আগত পেচিভ ভইচত বাই ব্যৱহাৰ হয়। হেমলেট ৱাজ কম্প'জ বাই শ্বেক্সপিয়াৰ। দ্য ডগ ৱাজ বিটেন বাই অৰুণ। বা কাষত অৰ্থ বুজাবলৈ কেতিয়াবা বাই ব্যৱহাৰ হয়। এটা চোৱা এক্সাম্পল চোৱা, প্লিজ চিট বাই মি। বা হি ষ্টুড বাই মি ইন মাই ডিষ্ট্ৰেছ। কেতিয়াবা যিকোনো যান বাহনৰ দ্বাৰা ভ্ৰমণ কৰা বুজাবলৈ বাই ব্যৱহাৰ হয়। যেনে চোৱা, মেনি ষ্টুডেণ্ট গ' টু স্কুল বাই বাইচাইকেল ইন দ্য ভিলেজ। বা হি কেম টু গুৱাহাটী বাই বাইক। যান বাহনৰ আগত সদায় বাই প্ৰিপজিশ্যন হয়, মনত ৰাখিবা। দ্য ৰিচ মেন ট্ৰেভেল বিটুইন আছাম এণ্ড দিল্লী বাই ইণ্ডিয়ান এয়াৰলাইন্স। ইন এনচিয়েণ্ট টাইম পিপুল ট্ৰেভেল বাই চি। আৰু বহুত কেইটা এক্সাম্পল আছে, তোমালোকে মনত ৰাখিবা। এটা কথা মনত ৰাখিবা, যান বাহনৰ আগত বাই প্ৰিপজিশ্যন বহে। কেতিয়াবা কোনো নিৰ্দিষ্ট সময়ৰ আগত বুজাবলৈ বাই ব্যৱহাৰ হয়। আই শ্বেল ফিনিছ দ্য ৱৰ্ক বাই মনডে। দ্য ডক্টৰ উইল এৰাইভ এট দ্য হস্পিটেল বাই 6 o'clock।
এনে তোমালোকে জানা ফ্ৰম মানে হৈছে পঢ়া পঢ়া অৰ্থত যি ঠাই ব্যক্তি আৰু সময়ৰ কোনো কাম আৰম্ভ হয় তাৰ আগত ফ্ৰম ব্যৱহাৰ হয় যেনে এটা এক্সাম্পল চোৱা হি ৰিটাৰ্ণ ফ্ৰম স্কুল ইন টাইম উই শ্বেল ষ্টাৰ্ট দ্য ৱৰ্ক ফ্ৰম টুমৰো দ্য বয় বট এ বুক ফ্ৰম দ্য নিয়াৰেষ্ট শ্বপ আই ৰিচিভ 10 rupees ফ্ৰম হিম বহুতকেইটা এক্সাম্পল আছে তোমালোকে মনত ৰাখিবা তাৰপিছত এনে টু প্ৰিপজিশ্যন টু মানে হৈছে লৈ যি লৈ অৰ্থ যি ঠাই আৰু সময়ৰ কাৰ্য এটা অব্যাহত থাকে তাৰ আগত টু ব্যৱহাৰ হয় যেনে এটা চোৱা এক্সাম্পল চোৱা হি ৱেণ্ট টু দিল্লী লাষ্ট ইয়াৰ মাই ব্ৰাদাৰ ৰিডছ হিজ লেচন টু 10 এভৰি নাইট টুৰ সলনি সময় ক্ষেত্ৰত টিল বা আনটিলৰো ব্যৱহাৰ হয় এক্সাম্পল এটা চোৱা হি ৱৰ্ক ফ্ৰম মৰ্ণিং টিল ইভিনিং হি উইল ষ্টে হিয়াৰ আনটিল হি ৰিটাৰ্ণছ হি হেড বিন ইন হস্পিটেল টিল জানুৱাৰী লাষ্ট এনে ফ'ৰ মানে হৈছে বাবে ফ'ৰ এটা হৈছে প্ৰিপজিশ্যন ফ'ৰ মানে হৈছে বাবে ফ'ৰ বা কেতিয়াবা কাৰণে এতিয়া চোৱা বাবে বা কাৰণে অৰ্থাৎ ফ'ৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেনে দিছ বুক ইজ ফৰ মাই ফ্ৰেণ্ড উই ভোটেড ফৰ হিম তাৰপিছতো চোৱা দ্য ষ্টুডেণ্ট ৱাজ ফাৰ্নিছ ফৰ টেলিং লাইজ তাৰপিছতো চোৱা ইউ কুড নট গেট এপ্ৰ'চ ফৰ ইউৰ এবচেঞ্চ তাৰপিছত এক্সাম্পল চোৱা উই প্ৰেড টু গড ফৰ হিজ মাৰ্চি তাৰপিছত অভাৰ এটা প্ৰিপজিশ্যন হয় অভাৰ মানে হৈছে ওপৰত কোনো বস্তু আন বস্তুৰ ওপৰত স্পৰ্শ হৈ নথকা অৰ্থত অভাৰ ব্যৱহাৰ হয় যেনে দ্য স্কাই ইজ অভাৰ আৱাৰ হেড দ্য বাৰ্ডছ আৰ ফ্লাইং অভাৰ দ্য ট্ৰী